হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি শুভ জন্মাষ্টমী। সকলোলৈকে জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ ভগৱান কৃষ্ণই সকলোৰে জীৱনত সুখ শান্তি দিয়ক, তাৰ কামনা কৰিছোঁ। আজি গৈছোঁ মইনাপুৰীয়া নামঘৰলৈ বুলি। বহুত বছৰৰ পিছত গ'লোঁ। দাদা আৰু বৌৰ লগত গৈ ধুনীয়াকৈ সেৱা কৰিলোঁ, প্ৰভুৰ ওচৰত চাকি দিলোঁ। তাৰপাছত আমি মইনাপুৰীয়া নামঘৰৰ অলপ পৰিৱেশটো উপভোগ কৰিলোঁ। ভাল লাগে। নামঘৰ ভাগ বহুত নিজান হয় আৰু বহুত ভক্তও আহে, কাৰণ এতিয়া ভাদমহীয়া ইয়াত পালনাম হয়, সেইবাবে বহুত ভক্তও আহে। আৰু আমি সন্ধিয়া টাইমত গৈছিলোঁ বাবে বেছি মানুহো নাছিল আৰু ভাল লাগিলে গৈ। ধুনীয়াকৈ আমি চাকি জ্বলাবলৈ পালোঁ, দুখনমান ফটো উঠিলোঁ। তাৰ লগতে আমি নামঘৰ ভাগ অকণমান চাব পাৰিলোঁ ভালকৈ। তাৰপাছত আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি ওলালোঁ, কিয়নো তাত বৰ্তাৰ দোকান আছে আৰু আমিও দোকানলৈ বুলি ওলালোঁ, কাপোৰ কানি চেঞ্জ কৰি মেলি। তাৰপাছত অলপ সময় নামঘৰতে ৰ'লোঁ আৰু দোকানতো যথেষ্টখিনি মানুহ হৈছে। লগতে আজি জন্মাষ্টমী, সেইবাবে নামঘৰত যথেষ্টখিনি ভক্ত আহিছে। আৰু চাওকচোন আপোনালোকে, ভিডিঅ' কৰিয়ে ৰাখিলোঁ, কিয়নো কেতিয়াবা চাবও পাৰিম। লগতে দিনটো কেনেকৈ পাৰ কৰিলোঁ সেয়াও আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। আৰু ভিডিঅ'টো সিমানেই আছিল। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু মোৰ চেনেলটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আপোনালোকৰ ওচৰত মই অনুৰোধ কৰিছোঁ, কিয়নো আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু মোৰ ভিডিঅ'সমূহ আদৰি ল'ব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই সকলোকে বিদায় দিলোঁ। ধন্যবাদ।